Dehing Patkai অভয়াৰণ্য অসমৰ চিৰ সেউজীয়া বনাঞ্চল যাক আমাজন অফ দ্য ইষ্ট বুলি জনা যায়। ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ 575 বৰ্গ কিলোমিটাৰৰো অধিক ঠাই আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চাংলাং জিলাৰ কিছু অংশ সামৰি দিহিং পাটকাই অভয়াৰণ্য অৱস্থিত। অসম চৰকাৰে এই অভয়াৰণ্যক দুটা অংশত বিভক্ত কৰে। এটা অংশ বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত অঞ্চল আৰু আনটো অংশ ডিব্ৰু-দেওমালী এলিফেণ্ট ৰিজাৰ্ভ নামেৰে সংৰক্ষিত। দিহিং পাটকাই অভয়াৰণ্য জয়পুৰ আপাৰ দিহিং ৰিজাৰ্ভ আৰু ডিৰক ৰেইনফৰেষ্ট এই তিনিটা ভাগত বিভক্ত কৰিছে। অভয়াৰণ্যখনে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ বন্য জীৱ জন্তু, চৰাই চিৰিকটি, সৰীসৃপ, মাছ আৰু পখিলাৰ বসতিস্থল হৈ আছে। ইয়াত বিভিন্ন প্ৰজাতিৰ গছ গছনি আৰু যথেষ্ট পৰিমাণৰ অৰ্কিড পোৱা যায়। সেয়ে যোৱা ইংৰাজী 2004 চনৰ 13 জুন তাৰিখে দিহিং পাটকাইক অসম চৰকাৰে অভয়াৰণ্য হিচাপে অভিহিত কৰি আমাক গৌৰৱান্বিত কৰিছে। অভয়াৰণ্যখনলৈ দেশ বিদেশৰ পৰা বহু পৰ্যটকৰ আগমন ঘটি আহিছে। চৰকাৰৰ আৰু অলপ সদিচ্ছা আৰু গুৰুত্ব থাকিলে এই অভয়াৰণ্যখনক অসমৰ এক মুখ্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নিশ্চয় পৰা যাব। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অভয়াৰণ্যখনক বন্য জীৱ জন্তুৰ বাবে সংৰক্ষিত কৰি ৰাখিব নোৱাৰিনে? কয়লা খনন নকৰিলে দেশখন নচলিবনে? অভয়াৰণ্যখনৰ লগত জড়িত থলুৱা জনজাতি আৰু প্ৰকৃতিপ্ৰেমীৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰিনে? সেয়ে আপোনালৈ আমাৰ কাতৰ অনুৰোধ যে অভয়াৰণ্যখনত কয়লা খনন বন্ধ কৰি বন্যপ্ৰাণীক মুক্ত বিচৰণ কৰি জীয়াই থাকিবলৈ সুবিধাকণ দিয়ক। প্ৰকৃতিয়েও আপোনাক আশীৰ্বাদ কৰিব। এয়াই আপোনালৈ আমাৰ বিনম্ৰ প্ৰাৰ্থনা। ধন্যবাদ।